নমস্কাৰ বন্ধুসকল, IPL 2024 প্ৰথমখন প্লে অফ মেচ আজি অনুষ্ঠিত হ'বলৈ গৈ আছে কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজ হায়দৰাবাদৰ মাজত। আৰু এই মেচটোত কোনটো দলে জয়লাভ কৰি চিধা ফাইনেলত প্ৰৱেশ কৰিব, কোনটো দল বেছি শক্তিশালী, সকলো আলোচনা কৰিম। আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে কি না, পিচ ৰিপৰ্ট কেনেকুৱা হ'ব, কোনটো গ্ৰাউণ্ডত খেলটো অনুষ্ঠিত হ'ব, কোনটো প্লেয়াৰে ভাল খেলিব পাৰে, হেড টু হেড ৰিপৰ্ট কেনেকুৱা, কোনটো টাইমৰ পৰা মেচটো আৰম্ভ হ'ব, সকলোখিনি আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কোনটো দলক ছাপোৰ্ট কৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্টতে চাই লওক আহক আমি হেড টু হেড ৰিপৰ্ট। তো দুয়োটি দলৰ মাজত মুঠ 26খন খেল হৈছে, য'ত ছানৰাইজ হায়দৰাবাদ দলটিয়ে 9খন জয়লাভ কৰিছে আৰু কলকাতা নাইট ৰাইডাৰ্ছ দলটিয়ে 17খনত জয়লাভ কৰিছে। তো হেড টু হেড ৰিপৰ্টত কলকাতা দলটিয়ে বহুতে আগবাঢ়ি আছে। আৰু আমি এতিয়া চাই লওঁ আহক পিচ ৰিপৰ্ট। পিচ ৰিপৰ্টত কেনেকুৱা হয়। পিচ ৰিপৰ্ট চাবলৈ গ'লে আজি বৰষুণ হোৱাৰ একেবাৰেই সম্ভাৱনা নাই। আজিৰ মেচখন অতি সুন্দৰভাৱে চলিব আৰু আজিৰ মেচটো আৰম্ভ হ'ব সন্ধিয়া 7:30 বজাৰ পৰা। আৰু কোনটো প্লেয়াৰে ভাল খেলিব চাবলৈ গ'লে তো হুডৰ ওপৰত অলপ চান্স থাকিব, কাৰণ গোটাইকেইটি খেলখনতে তেওঁ অতি সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে। আৰু হায়দৰাবাদ দলটিৰ আৰু এজন আছে অভিষেক শৰ্মা। অভিষেক শৰ্মায়ো অতি ভাল প্ৰদৰ্শন কৰিছে। আৰু কলকাতা নাইট ৰাইডাৰ্ছ দলটিৰ চাবলৈ গ'লে কলকাতা নাইট ৰাইডাৰ্ছ দলটিৰ তেওঁলোকৰো অপেনাৰ দুজনে অতি ভাল প্ৰদৰ্শন কৰি আছে। আৰু কলকাতা দলটিৰ অপেনাৰ সুনীল নাৰায়ণে যদি 10 অভাৰত গেলি খেলিব পাৰে তেনেহ'লে ৰাণৰ পাহাৰ ঘূৰিব কলকাতা দলটিয়ে। আৰু মিডিল ৱাৰ্ডাৰত শ্ৰেয়াছ আছে আৰু ফিনিচাৰত চাবলৈ গ'লে ৰিংকু সিং, আণ্ডে ৰাছেলৰ দৰে ভাল ভাল প্লেয়াৰ আছে। আৰু ছানৰাইজ হায়দৰাবাদ দলটিতো অতি সুন্দৰ প্লেয়াৰ আছে। তো তেওঁলোকেও যদি অতি ভাল খেলিব পাৰে তো দুয়োটি দলৰ বাবে জয়লাভ কৰাটো সম্ভাৱনা আছে। আৰু দুয়োটি দলেই যিটো দলে জয়লাভ কৰিব সেইটো দলেই চিধা ফাইনেলত প্ৰৱেশ কৰিব।